গুৱাহাটী বিশ্ববিদ্যালয়ত আজি উদুলি মুদুলি পৰিৱেশ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আজি সাধাৰণ নিৰ্বাচন। ৰাতিপুৱা 9 বজাৰ পৰা অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। কেইবাটাও গুৰুত্বপূৰ্ণ পদত দাখিল কৰিছে মনোনয়ন পত্ৰ। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ। সকলোৰে আশা নিজৰ মনৰ পচন্দৰ প্ৰাৰ্থীগৰাকী জয়যুক্ত হয় বিশ্ববিদ্যালয়খনৰ সমস্যাসমূহ সমাধান কৰিব বুলি। মালিগাঁৱৰ পৰা নিশা ভট্টাচাৰ্যৰ ৰিপৰ্ট, প্ৰথম খবৰ।